হেল্ল' বন্ধুসকল, কেনেকুৱা আছে আপোনালোক? আজি মই আহিছোঁ আপোনালোকৰ ওচৰত এটা ভিডিঅ' লৈ, য'ত মই দেখাম যে আপোনালোকে কোন ফৰেন ডেষ্টিনেশ্যন বা কোন বিদেশ আপোনালোকে একদম কম টকা পইচাত ঘূৰি ফুৰি আহিব পাৰে। আৰু এইবোৰ জেগা আপোনালোকৰ নৰ্মেল থাইলেণ্ড, ছিংগাপুৰ সেইবোৰ বা ডুবাই নহয়, অলপ অফবিট জেগা, অলপ বেলেগ ধৰণৰ জেগা। তো বলকচোন চাওঁ এই 5খন জেগাত কি হয়, য'ত আপোনালোকে একদম কম টকা পইচাত ঘূৰি ফুৰি আহিব পাৰে। তো ইয়াৰে প্ৰথম জেগাটো হ'ল আপোনাৰ শ্ৰীলংকা। শ্ৰীলংকালৈ আপোনাৰ ফ্লাইট ফেয়াৰ হৈ গ'ল প্ৰায় 16,000 মান টকা আপোনাৰ আপ ডাউন পৰিব ফ্লাইট ফেয়াৰ চেন্নাইৰ পৰা। আৰু শ্ৰীলংকাৰ আপোনাৰ কাৰেঞ্চি ক'ব গ'লে আমাৰ যদি 1 টকা দিওঁ তো শ্ৰীলংকাৰ আপোনাৰ 3 টকা কাৰেঞ্চি পায়। আৰু শ্ৰীলংকাখন খুব ধুনীয়া ঠাই হয়। তাতে আপোনাৰ যদি মেইন চিটি লাইফ চাব আছে, কলম্বো আৰু নগম্বো আছে। আৰু যদি আপোনালোকৰ ধুনীয়া টি প্লান্টেশ্যন বা পাহাৰ পৰ্বত চাব লগা আছে, তেতিয়া আপোনালোকে যাব পাৰিব ইএছ বা কেন্ডিত। আৰু লগতে আপোনাৰ শ্ৰীলংকাত থকা মেলাত প্ৰায় 2,500 মান টকা আপোনালোকে ঠিক ঠাক হোটেল পাই যাব। আৰু তাৰ লগতে যদি ক'ব যাওঁ, শ্ৰীলংকাত আপোনালোকে চি ফুডটো একদম মিছ কৰিব নোৱাৰে। শ্ৰীলংকাৰ চি ফুড খুব ফেমাছ হয়। তাতে ধুনীয়া ধুনীয়া বিচ আছে, মেইনলি কলম্বোত বিচ আছে। কলম্বো বিচখন খুব ধুনীয়া হয়। আৰু লগতে তাতে আপোনাৰ ডেইলি যদি খৰচাৰ কথা ক'ব যায়, আপোনাৰ প্ৰায় 1,500 টকা বা 2,000 টকাৰ ভিতৰত ডেইলি খৰচা হ'ব। আৰু লগতে আপোনাক কৈ দিওঁ যে এই খৰচাটো অলপ বাঢ়িও যাব পাৰে যদি আপোনালোকে ধৰক বেলেগ কিবা এক্টিভিটি কৰে, যেনে পেৰাগ্লাইডিং হৈ গ'ল বা কিবা যদি বিচ এক্টিভিটি কৰে, ধৰক আপোনালোকৰ খৰচাটো অলপ বাঢ়ি যাব। আৰু যদি ভিজাৰ কথা কওঁ, তো শ্ৰীলংকা যাবৰ কাৰণে আপোনাৰ কোনো ধৰণৰ ভিজাৰ প্ৰয়োজন নহয়। ভিজা ফ্ৰী ট্ৰেভেল ফৰ ইণ্ডিয়ান চিটিজেন্স টু শ্ৰীলংকা। তো এইটো হ'ল প্ৰথম ডেষ্টিনেশ্যন, একদম নিয়াৰ বাই কাণ্ট্ৰি শ্ৰীলংকা। আপোনাৰ চেন্নাইৰ পৰা হাৰ্ডলি 1 ঘণ্টা লাগে ফ্লাইটত, আৰু ভাড়াও আপোনাৰ 16,000 টকা আপ ডাউন হৈ যায়। এতিয়া হ'ল নেক্সট ডেষ্টিনেশ্যন, যাক কোৱা যায় লেণ্ড অফ ফায়াৰ, বা দেশখনৰ নাম হৈ গ'ল আজাৰবাইজান। আজাৰবাইজান আজিকালি বহুত মানুহে ফুৰিব যায়, বা আজাৰবাইজানৰ যোনখন ৰাজধানী বাকু, তাতে আপোনালোকে ইউৰোপিয়ান আৰু এছিয়ান কালচাৰৰ মিক্স পাব। খুব ধুনীয়া চহৰ হয় বাকুখন। আপোনালোকে যদি ইউৰোপিয়ান ফিল ল'ব খোজে অলপ কম পইচাতে, কাৰণ আপোনালোকে জানে যে ইউৰোপ গ'লে আপোনালোকে বহুত টকা খৰচ হৈ যায়, তেতিয়াহ'লে আপোনালোকে আজাৰবাইজান যাব পাৰে। বহুত ধুনীয়া আৰ্কিটেকচাৰ তাতে আছে, বহুত হেপেনিং নাইট লাইফ আছে, আৰু ইউৰোপৰ কম্পেৰিজনত বহুত কম টকাতে আপোনালোকে আজাৰবাইজান ঘূৰি ফুৰি আহিব পাৰিব। আজাৰবাইজান যাবৰ কাৰণে আপোনালোকৰ বেষ্ট টাইম হ'ল অক্টোবৰৰ পৰা মাৰ্চৰ ভিতৰত। বহুত ধুনীয়া ঠাই হয়। তাতে গ'লে আপোনালোকৰ পূৰা ইউৰোপিয়ান ভাইব পাব, একদম ইউৰোপৰ আছে গোটেই ঠাইখন দেখাত। আৰু যদি থকাৰ কথা কওঁ, আপোনালোকে প্ৰায় 4,000 মান টকাত তাতে থকা ধুনীয়া হোটেল পাই যাব। আৰু যদি ফ্লাইট ফেয়াৰৰ কথা কওঁ, তো ফ্লাইট ফেয়াৰ আপোনালোকৰ প্ৰায় ধৰক 30,000 পৰা 35,000 পৰিব আপ ডাউন। আৰু আজাৰবাইজানৰ ভিজা হ'ল আপোনালোকে ভিজা তাত ল'ব লাগে। আগতে আপোনালোকে ঘৰৰ পৰা অনলাইন এপ্লাই কৰিলে, আৰু আপোনালোকৰ যিটো মেইল আইডি, তাতে ভিজাটো উইদিন 3 ডেজ আপোনালোকৰ আহি যাব। আপোনালোকে যদি অলপ বেলেগ ধৰণৰ ঠাই চাব বিচাৰে এপাৰ্ট ফ্ৰম ডুবাই আৰু থাইলেণ্ড, তেতিয়াহ'লে আপোনালোকে ডেফিনেটলি যাব পাৰে এইকেইখন ঠাই। আৰু যিখিনি ডেষ্টিনেশ্যন মই আপোনালোকক কৈ আছোঁ, এইখিনি জেগাৰ কাৰণে আপোনালোকৰ কোনো ধৰণৰ ভিজাৰ ইছ্যু নহয়। ভিজা একদম ইজিলি আপোনালোকে এইবোৰ জেগাৰ কাৰণে পাই যাব। এতিয়া আহোঁ তৃতীয় জেগাটো। এইখন দেশ আপোনালোকৰ হৈ গ'ল কাজাখাস্তান। কাজাখাস্তান আগতে ৰাছিয়াৰ পাৰ্ট আছিল, কিন্তু এতিয়া কাজাখাস্তান বেলেগ এখন দেশ হৈ গ'ল। কাজাখাস্তানৰ কেপিটেল হ'ল আস্তানা। তো কাজাখাস্তান আপোনালোকৰ খুবেই ধুনীয়া ঠাই হয়। কাজাখাস্তান হ'ল হিষ্টৰিক আৰু মডাৰ্ণ আৰ্কিটেকচাৰৰ মিক্স। কাজাখাস্তানত বহুত ধুনীয়া ধুনীয়া জেগা আছে। যদি আপোনালোকৰ হিষ্টৰিকেল মনুমেণ্ট চাব ইচ্ছা আছে, আৰু লগতে হাছলিং চিটি লাইফ আৰু নাইট লাইফ চাব ইচ্ছা আছে, তেতিয়াহ'লে আপোনালোকে ডেফিনেটলি কাজাখাস্তান যাব পাৰে। যদি ফ্লাইট টিকেটৰ কথা কয়, তেনেহ'লে কাজাখাস্তানৰ ফ্লাইট টিকেট আপোনালোকৰ 30,000 বা 35,000 ভিতৰত আপ ডাউন আপোনালোকে ফ্লাইট টিকেট পাই যাব। আৰু কাজাখাস্তান যাবলৈ বেষ্ট টাইম হৈ গ'ল ছেপ্টেম্বৰৰ পৰা মাৰ্চ। আৰু কাজাখাস্তানৰ ভিজা হ'লেও আপোনালোকে ভিজা কাজাখাস্তানত পাই যাব। আপোনালোকে ঘৰতে বহি ভিজাৰ কাৰণে এপ্লাই কৰি দিব, আৰু আপোনালোকৰ মেইলত ভিজাখন আহি যাব। এতিয়া হ'ল ফ'ৰ্থ দেশখন। ফ'ৰ্থ কাণ্ট্ৰিখন হৈ গ'ল মালয়েছিয়া। মালয়েছিয়া ইণ্ডিয়ানছৰ ভিতৰত খুবেই এখন পপুলাৰ টুৰিষ্ট ডেষ্টিনেশ্যন, বিশেষকৈ যোনখন মালয়েছিয়াৰ ৰাজধানী কুৱালালামপুৰ। কুৱালালামপুৰখন খুব ধুনীয়া চিটি লাইফ আছে। আপোনালোকে মালয়েছিয়াত চাবলগীয়া বহুত জেগা আছে, যেনে পেনাং হৈ গ'ল, লাংকাৱি হৈ গ'ল, কুৱালালামপুৰ হৈ গ'ল। আৰু মালয়েছিয়াৰ যোনটো ফ্লাইট ফেয়াৰ, আজিকালি গুৱাহাটীৰ পৰা ডাইৰেক্ট মালয়েছিয়াৰ ফ্লাইট চলে। তো আপোনালোকৰ প্ৰায় 16,000 মান টকাত আপ ডাউন হৈ যাব মালয়েছিয়ালৈকে। মালয়েছিয়াত যদি আপোনালোকৰ চিটি লাইফ এনজয় কৰিব মন আছে, তেনেহ'লে কুৱালালামপুৰ চবতকৈ ভাল ঠাই হয়। আৰু যদি বিচ আৰু সাগৰ চাব মন আছে, তেনেহ'লে লাংকাৱি যাব পাৰে। আৰু লগতে পেনাঙো আছে, য'ত আপোনালোকে হিষ্টৰিকেল বিল্ডিংবোৰ চাব পাৰে। মালয়েছিয়া যাবৰ কাৰণে কোনো ধৰণৰ ভিজা নালাগে। বৰ্তমান ভিজা ফ্ৰী হয় মালয়েছিয়া ফৰ ইণ্ডিয়ানছ। আৰু মালয়েছিয়াত থকাটো বহুতেই সস্তা হয়। এৰাউণ্ড 3,000 মান টকাত আপোনালোকে একদম ভাল ভাল হোটেল পাই যাব। বহুত ধুনীয়া দেশ হয় মালয়েছিয়া, আৰু বহুত কম টকাতে আপোনালোকে ফুৰা হৈ যাব। পাৰ পাৰ্চন যদি আপোনালোকে ধৰক প্ৰায় 50,000 মান টকা দি আপোনালোকে মালয়েছিয়াখন ধুনীয়াকৈ ঘূৰি ফুৰি আহিব পাৰে। মালয়েছিয়া যাবৰ কাৰণে বেষ্ট টাইম হৈ গ'ল আপোনাৰ ছেপ্টেম্বৰৰ পৰা মাৰ্চলৈকে। এতিয়া আহোঁ ফাইনেল কাণ্ট্ৰিখন বা লাষ্ট কাণ্ট্ৰিখন, যোনখন আপোনালোকে যাব পাৰে, সেইখন হ'ল হংকং।
হংকং এখন বহুত ধুনীয়া চহৰ হয়, লগতে বহুত মডাৰ্ণ আৰ্কিটেকচাৰ আছে, আৰু লগতে বহুতো পাহাৰ পৰ্বত আছে। হংকংখন বহুত বেছি হেপেনিং ঠাই হয়, আৰু বহুত ধুনীয়া মাউণ্টেইন ৰেঞ্জেছো আছে। হংকঙৰ প্ৰায় চাইনা প্ৰায় ধৰক 1 ঘণ্টামান লাগে, আৰু হংকঙৰ টিকেট আপোনালোকে প্ৰায় 18,000 টকাত আপোনালোকে আপ ডাউন পাই যাব। কিন্তু হংকঙৰ হোটেলবোৰ অলপ কষ্টলি হয়, কিন্তু আপোনালোকে যদি হোষ্টেলত থাকে প্ৰায় 2,500-3,000 মানৰ হোষ্টেলত আপোনালোকে থাকিব পাৰিব। আৰু হংকঙৰ পৰা আপোনালোকে আৰু এখন দেশ যাব পাৰে, যিখন মাকাও, আপোনালোকে জানেই। মাকাওখন হ'ল আপোনাৰ কেচিনোৰ কাৰণে একদম ফেমাছ। আৰু হংকঙৰ পৰা মাকাও আপোনালোকে বাই ফেৰী যাব পাৰে, বা নহ'লে বাই বাছ যাব পাৰে। মাকাওখন ইটছেল্ফ নিজা এখন দেশ হয়, আৰু মাকাও যাব হ'লে আপোনালোকৰ কোনো ধৰণৰ এক্সট্ৰা ভিজা নালাগে, জাষ্ট আপোনালোকে পাছপৰ্ট দেখালে হৈ গ'ল। তো এইকেইখন দেশ হৈ গ'ল য'ত আপোনালোকে একদম কম টকা পইচাত ঘূৰি ফুৰি আহিব পাৰে। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ভেৰি মাছ।